Hello everyone, good afternoon. আৰু আজিৰ দুপৰীয়াৰ হাজত মইনো কি বনাইছিলো তাকে দেখুৱাম আহক। আৰু এয়া মই আজি চিকেন বনাইছো আৰু চিকেন আজি মই বনাইছো নৰসিংহৰ পাতেৰে। আৰু ইফালে আজি বনাইছো মই দহি ভিন্ডি আৰু দহি ভিন্ডি মই একেবাৰে সিম্পল কৈ বনাইছো আৰু ৰেচিপি বিলাক মই আগবঢ়াম। আৰু এতিয়া দুপৰীয়াৰ থালিখনত কি আছিল চাও আহক। ইফালে মই ভাত লৈছো, ভাত মই এদৰে লৈ ললো, তাৰ পাছত ললো ইয়াতে দহি ভিন্ডি। দহি ভিন্ডিটো মই দৈ দি পেলাই বনাইছো আৰু গৰমত খাবলৈ বিৰাট ভাল আৰু হেলদিও হয়। লগতে স্প্ৰাউটছ লৈছো, তিয়হ, গাজৰ, বিট এইবিলাক এনেকে দি পেলাই বনাইছো। গৰমত স্প্ৰাউটছ খাব লাগে, ঠাণ্ডা কৰি ৰাখে গাটো। আৰু ইফালে মই মাংস লৈছো, ব্ৰইলাৰ চিকেন বনাইছিলো আজি। আৰু আজি মই বনাইছিলো নৰসিংহৰ পাতেৰে। নৰসিংহৰ পাতটো হেনো ঠাণ্ডা, গতিকে অকনমান বডিটো ঠাণ্ডা কৰক বুলিয়েই বনালো। লগতে আছিলে নেমু এপিচ। আৰু আজিৰ দুপৰীয়াৰ থালিখন এইদৰে আছিল। আৰু আপোনালোকৰ থালিখন কেনেকুৱা লাগিল জনাবলৈ নাপাহৰিব। ভাল লাগিলে লাইক, কমেন্ট, শ্বেয়াৰ কৰি দিব। এতিয়ালৈ আহিছো, ধন্যবাদ।